हेलो फ्रेंड्स मोर चैनेলত स्वागतम जनालो আজি মই আকৌ এটা নতুন ভিডিও লৈ আহি গৈছো ভোটৰ তালিকাত কেনেকৈ নাম উঠাব তাৰে মই স্টেপ বাই স্টেপ ভিডিওটো দেখাই যাম ভিডিওটো একেলগে চাই থাকিব আৰু মোৰ চেনেল যদি প্ৰথমবাৰ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব যাতে নতুন নতুন ভিডিওগটা আপডেট পাই থাকিব আৰু তেনেহলে বেছি দেৰি নকৰিব লগ ভিডিওটো আৰম্ভ কৰো গুগলত গৈ কিনে nbsp.in সাৰ্চ কৰিব তাৰপিছত এনেধৰণৰ এটা পেজ খুলি যাব তাৰপিছত ৰেজিষ্ট্ৰেচনত ক্লিক কৰিব তাৰপিছত ৰেজিষ্ট্ৰেচন এজ এ নিউ ইউজাৰ ইয়াত ক্লিক কৰিব তাৰপিছত এনেধৰণৰ এটা পেজ খুলি যাব তাৰপিছত মোবাইল নম্বৰ বহাব তাৰপিছত ক্যাপচাৰ আইডি বহাব সেম যেনেকুৱা আছে তেনেকুৱা বহাই দিব বহাই কিনে সেন্ড ওটিপি ক্লিক কৰি দিব তাৰপিছত ওটিপি বহাব তাৰপিছত ভেৰিফাইড ক্লিক কৰি দিব হেয়া গল তাৰপিছত I don't not have ইয়াত ক্লিক কৰিব তাৰপিছত ফাৰ্ষ্ট নেম বহাব তাৰপিছত লাষ্ট নেম বহাব তাৰপিছত পাসওয়ার্ড বনাব লাগিব যিকোনো 8টা ডিজিট পাসওয়ার্ড বনাব লাগিব যিকোনো 8টা ডিজিট পাসওয়ার্ড বনাব লাগিব মই বহাই দিলো তাৰপিছত ৰেজিষ্ট্ৰেচনত ক্লিক কৰি দিব এন্ড ৰেজিষ্ট্ৰেচন সাকসেসফুলি তাৰপিছত লগইন কৰিব লাগিব যোনটো মোবাইল নম্বৰ দি লগইন ৰেজিষ্ট্ৰেচন কৰা আছে এইটো নম্বৰ দি আকৌ লগইন কৰিব লাগিব ইউজাৰ নেমত মোবাইল নম্বৰ বহাব তাৰপিছত পাসওয়ার্ড বহাব কি পাসওয়ার্ড দিছিল সেইটো বহাই দিব তাৰপিছত ক্যাপচাৰ আইডি বহাব সেম টু সেম যেনেকা লিখা আছে তেনেকা বহাই দিব তাৰপিছত লগইনত ক্লিক কৰি দিব লগইন হৈ গল তাৰপিছত ফ্ৰেছ এনৰোলমেন্টত ক্লিক কৰিব তাৰপিছত আই ৰেচিডেন্ট ইন ইণ্ডিয়াত ক্লিক কৰিব তাৰপিছত সিলেক্ট কৰিব লাগিব ষ্টেট তাৰপিছত নেক্সটত ক্লিক কৰি দিব লোডিং হৈ গল তাৰপিছত সিলেক্ট কৰিব লাগিব এছেম্বলি আপোনাৰ সমষ্টি সিলেক্ট কৰিব লাগিব কোনটো সমষ্টিত পৰে মই সিলেক্ট কৰি আছো সমষ্টি মই দলগাঁও সিলেক্ট কৰিলো তাৰপিছত সিলেক্ট কৰিব লাগিব ষ্টেট তাৰপিছত ডিস্ট্ৰিক্ট সিলেক্ট কৰিব লাগিব তাৰপিছত ডিস্ট্ৰিক্ট সিলেক্ট কৰি দিব তাৰপিছত হাউস নম্বৰ ঘৰ নম্বৰটো বহাই দিব তাৰপিছত এৰিয়া বা লোকেলিটি বহাই দিব ফাৰ্ষ্টত ইংলিছত দিব লাগিব তাৰপিছত এছামিছত লিখিব লাগিব সাইডত কিবোৰ্ডত ক্লিক কৰিব তাৰপিছত এছামিজ কিবোৰ্ড খুলি যাব তাৰপিছত টাউন বা ভিলেজ সিলেক্ট কৰি টাউন বা ভিলেজ লিখিব কোনটো গাঁৱত পৰে গাঁৱৰ নামটো লিখিব তাৰপিছত সেম টু সেম আকৌ অসমীয়াত লিখি দিব তাৰপিছত পোষ্ট অফিস লিখিব তাৰপিছত পিন কোড বহাব তাৰপিছত ডেট বহাই দিব এড্ৰেছ গিভেন এট above since ডেট বহাই দিব
তাৰ পিছত এড্ৰেছ প্ৰুফ দিব লাগিব। তাৰ পিছত টাইপ অফ ডকুমেন্ট দিব লাগিব। মই দিলো ৰেচন কাৰ্ড। তাৰ পিছত ফেমিলি ভোটাৰ আইডি নম্বৰটো বহাই দিব লাগিব। যিকোনো ফেমিলি এজনৰ ভোটাৰ আইডি ইয়াত বহাই দিব। বহাই কিনি তাৰ পিছত নেক্সটত ক্লিক কৰি দিব। তাৰ পিছত ডেট অফ বাৰ্থ দিব লাগিব। ডেট অফ বাৰ্থ দিব লাগিব। ডেট অফ বাৰ্থ বহাই দিব। তাৰ পিছত ভিলেজ লিখিব। তাৰ পিছত ষ্টেট সিলেক্ট কৰিব। তাৰ পিছত ডিস্ট্ৰিক্ট সিলেক্ট কৰিব। তাৰ পিছত বয়স প্ৰুফ দিব লাগিব। মই বাৰ্থ চাৰ্টিফিকেট দিলো, তো বাৰ্থ চাৰ্টিফিকেটত ক্লিক কৰিব লাগিব। তাৰ পিছত নেক্সটত ক্লিক কৰি দিব। তাৰ পিছত এপ্লাই, যাৰ নাম উঠাব তাৰ নাম ইয়াত বহাই দিব। ফাৰ্ষ্ট নেম, তাৰ পিছত লাষ্ট নেমটো বহাই দিব। সাৰনেমটো কি আছিল, সাৰনেম বহাই দিব। তাৰ পিছত জেন্ডাৰ সিলেক্ট কৰিব, মেল না ফিমেল। তাৰ পিছত ৰিলিজন কি, ৰিলিজন কাৰ্ড দিব। মই ফাদাৰ দিলো। তাৰ পিছত ফাদাৰ নেমটো ইয়াত লিখি দিব। তাৰ পিছত সাৰনেমটো লিখি দিব তলত। তাৰ পিছত ফটো দিব। চুজ ফাইলত ক্লিক কৰিব। ফটো দিয়াৰ পিছত তাৰ পিছত নেক্সটত ক্লিক কৰি দিব। আদাৰ্ছত একো দিব নালাগে, দি দিলে হৈ যাব। তাৰ পিছত মোবাইল নম্বৰটো বহাই দিব। তাৰ পিছত নেক্সটত ক্লিক কৰি দিব। তাৰ পিছত প্লেচটো দি দিব। তাৰ পিছত আকৌ নেক্সটত ক্লিক কৰি দিব। এয়া গোটেই ফৰ্ম ফিল আপ কৰা হৈ গ'ল। এবাৰ চেক কৰি ল'ব, ক'তবা যদি ভুল চুল আছে চেক কৰি ল'ব, আকৌ শুধৰণিও কৰিব পাৰিব। তাৰ পিছত সাবমিট বাটনত ক্লিক কৰি দিব। তাৰপিছত এনেধৰণে এটা ৰেফাৰেন্স কোড আহিব। কোডটো কপি কৰি কিনে তাৰ পিছত ট্ৰেক ষ্টাৰ্টাছত ক্লিক কৰিব। আকৌ তাৰ পিছত ৰেফাৰেন্স কোডটো আকৌ পেষ্ট কৰি দিব। তাৰপিছত এনেধৰণৰ এটা ৰিচিপ্ট কপি ওলাই যাব। এই ৰিচিপ্ট কপিটো গাঁৱৰ BLO তাত জমা দিব লাগিব। প্ৰত্যেক গাঁৱৰে এজনৰ BLO থাকে। সেই BLO তাত এই ৰিচিপ্ট কপিটো জমা দিব লাগিব। এইখিনিয়ে আছিল আজি। ভিডিঅ'টো চাই কেনে লাগিছে কমেন্ট কৰি জনাব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।